বন্ধুসকল অসমৰ জনপ্ৰিয় কণ্ঠ শিল্পী জুবলী বৰুৱাৰ আছে এটি ভাল খবৰ। জুবলী বৰুৱালৈ 2022 বৰ্ষৰ অসম জননী বঁটা 2022 আগবঢ়োৱা হৈছে। গুৱাহাটীৰ বেলতলাৰ চাৰ্ভেত অৱস্থিত প্ৰমোদ তালুকদাৰৰ সোঁৱৰণী বিদ্যাবৰ্ষত নাৰী দিৱসৰ লগত সংগতি ৰাখি মঙলবাৰে অনুষ্ঠিত কৰা এক নাৰী দিৱসৰ বিশেষ অনুষ্ঠানত এই বঁটা জুবলী বৰুৱালৈ প্ৰদান কৰা হয়। এই বঁটা গ্ৰহণ কৰি জুবলী বৰুৱা উৎফুল্লিত হৈ পৰে আৰু 107 বছৰীয়া আইতাই প্ৰদান কৰা এই বঁটা তেওঁ জীৱনৰ শ্ৰেষ্ঠ বঁটা বুলি অভিহিত কৰে। এই বঁটাত আছে এখন মানপত্ৰ, এটা স্মাৰক, এখন চেলেং চাদৰ, এটা ফুলৰ তৰা আৰু এটা জাপি। আৰু লগতে তেওঁ কৈছে যে এই বঁটাই মোক আৰু অধিক কাম কৰি যোৱাত প্ৰেৰণা যোগাব। আনহাতে বিদ্যাবৰ্ষৰ সভানেত্ৰী কৃষ্ণা কাকতিয়ে জানিবলৈ দিছে যে প্ৰতি বছৰে 8 মাৰ্চৰ নাৰী দিৱসৰ দিনা এই বঁটা প্ৰদান কৰি যোৱা হ'ব বুলি। শেষত জুবলী বৰুৱালৈ আমাৰ চেনেলৰ তৰফৰ পৰা বহুত শুভেচ্ছা জ্ঞাপন কৰিলোঁ। আৰু বন্ধুসকল আপোনালোকে যদি ভিডিঅ'টো চাই ভাল পালে তেনেহ'লে প্লিজ ভিডিঅ'টো লাইক, শ্বেয়াৰ, কমেণ্ট কৰিব, লগতে চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব।